गसाइगावनि से नं बाजुगाव गामियाव देगारजों सुनानै सासे सुबुंखौ जखम खालामनाय जाथाय जालाङो। सानफ्रामबो मुजिरा मावनानै जाग्रा श्यामल बर्मन मुंनि सासे सुबुंखौ शिबनाथ बसुमतारी मुंनि सासे लाइमोना देगारजों सुनानै जखम खालामो होनना मिथिनो हादों। देगारजों सुजानानै जखम जानाय श्यामल बर्मनखौ फाहामथायनि थाखाय खाथिनि सोरखारि देहा फाहामसालियाव थिसननाय जादोंमोनब्लाबो उनाव साबसिन फाहामथायनि थाखाय कचबिहारनि गंसे गावारि देहा फाहामसालियाव लांनाय जायो। जाथायनि सोमोन्दै गामिनि सुबुङा पुलिसनो खौरां हरनायाव साबकाटा आउटपस्टनि पुलिसनि मोनसे हानजाया 2 नं गलादाङि गामिनि गुबै दायनिगिरि शिबनाथ बसुमतारीखौ हमो। गुबुन फारसेथिं दुखुनांथाव बे जाथायनि सोमोन्दै श्यामल बर्मननि बिसि आरो गामिनि सुबुङा खौरांगिरिनि सिगाङाव ओरैबायदि फोरमायो। আমার তো বাচ্চা কচ্চা আছে, মানসি তো হসপিটালত আছে, বাচ্চা কচ্চা থাকি কাই আমাক দেখবে, চিকিৎসা করা পয়সা করি কিছু নাই। কাই মারছে? নামটা তুমি বাংলা বলো। নাম না পাইছি না। মানে পরিকল্পিতভাৱে হত্যা কৰিব বিচাৰিছিল। তাৰ পৰা 1 কিলোমিটাৰ দূৰত এই গোবিন্দ ৰায় নামৰ এজন আমি লাশ পাইছিলোঁ নদীত, এই 4 তাৰিখ ৰাতিপুৱা 7টা বজাত। আমাৰ এতিয়া সন্দেহ হৈছে যে তাকো কোনোবাই হত্যা কৰি নদীত পেলাই থৈছে নেকি। এইটোৰ কাৰণে আমি প্ৰশাসনক দাবী জনাওঁ যে মানে এইটোৰ তদন্ত কৰি উলিয়াব লাগে, তাত কোন জড়িত আছে। আৰু ৰাজবংশী আৰু বড়োৰ মাজত যেটা সম্পৰ্ক আছিল, এইটো কোনোবাই মানে বিনষ্ট কৰিবলৈ চক্ৰান্ত কৰি আছে নেকি, কোনোবা তৃতীয় পক্ষই হ'ব পাৰে। তো আমি এইটো প্ৰশাসনক দাবী জনাওঁ। আৰু লগতে আমি প্ৰমোদ বড়ো ছাৰকো এটা অনুৰোধ জনাওঁ যে আপুনি য'তে ত'তে শান্তিৰ বিটিয়াৰ কৈ থাকে, কিন্তু আজি আমি দেখা পাই আছোঁ আমাৰ এইখিনি অঞ্চলত বিটিয়াৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টত আমাৰ য'তে ত'তে ৰাজবংশীবিলাকে এনেকুৱা হৈ আছে। মানে যোৱাকালি যিটো পাইছোঁ এতিয়া আমি প্ৰমাণে পালোঁ যে এজন বড়ো মানুহে আমাৰ এজন ৰাজবংশী মানুহক ডেগাৰেৰে হানি খুচি মাৰিব চেষ্টা কৰিছিল, কিন্তু তেখেত দুৰ্ভাগ্যজনক এতিয়াও মানে সংকটত আহি আছে। আমি ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰোঁ যে তেখেত অতি সোনকালে যাতে আৰাম পায়, আৰোগ্য হৈ ঘূৰি আহে, এইটো কামনা কৰোঁ। আৰু লগতে আমি প্ৰশাসনক দাবী জনাওঁ এইখন এৰিয়াত যিমান চুলাই মদৰ ঘাটি আছে চববিলাক উচ্ছেদ কৰিব লাগে। লগতে আমাৰ এই গোলাডাঙি দাউৱাগুৰি জাৰাগুৰি অঞ্চলত যিমান ৰাজবংশী আছে তেখেতসকলক প্ৰশাসনে অলপ নিৰাপত্তা দিব লাগে। চকা অস্ত্ৰৰে চাকুৰে পেটত হানি দিয়ে। বৰ্তমান কি পৰিস্থিতি আছে? মানুহটো ক'ত আছে? মানুহজন লগে লগে তাত আমাৰ দাউৱাগুৰি চাব চেণ্টাৰত লৈ গৈছিল। তাত ডক্টৰে কৈছিল যে ইয়াত কণ্ডিশ্যন ইমান ভাল নহয়, সংকটজনক। ইয়াৰ লগে লগে শুভ মচুলত ৰেফাৰ দিয়া হৈছিল। এতিয়া তাই পুৰা সংকটজনক অৱস্থাত আছে। বাকী মাৰা মানুহজনক কি আটক কৰা হৈছে নে নাই? হয়, যিজন মাৰিছে, চাকু মাৰিছে, আমি লগে লগে আমি আমাৰ অসম পুলিচক ধন্যবাদ, আমাৰ চাবকাটা আহিছে, আমি ধন্যবাদ দিব বিচাৰিছোঁ। কিন্তু লগে লগে আমি ইনফৰমেশ্যন দিছোঁ SDPO আমাৰ চাব ডিভিশ্যন হিৰণ কুমাৰ ডেকা, তাকো আমি ইনফৰমেশ্যন দিছোঁ। তাক ৰাতিতে মানে উঠাই লৈ গৈছে। কি মাৰাৰ কাৰণটো কি? কাৰণটো মানে তাৰ লগত কিবা এটা কাজিয়া হৈছিল। এনেকুৱা হৈছিল, তাক কৈছিল জাতিগত লৈ কথা কৈছিল, যে বংশী হেন তেন কিবা কিবি কৈছিল। এইখিনিক লৈ কিবা তাক জাতি লৈ এটা কথা ক'লে মানুহ চেণ্টিমেণ্ট অট'মেটিক লৈ লাগি যায়। এইখিনি লৈয়ে তাক মানে হানি কিবা কৰিছিল। আমি এইখিনি ক'ব বিচাৰিছোঁ যে কিবা কোনোবাই তাৰ লগত জড়িত আছে নেকি শিৱনাথ বসুমতাৰীৰ লগত, যে জাতিৰ লগত কাজিয়া কৰিব বুলি, আমাৰ ৰাজবংশী আৰু বড়োৰ মাজত কাজিয়া লগাব বুলি কোনোবা তাৰ লগত জড়িত আছে নেকি, এইখিনিও আমাৰ সন্দেহ আছে।